আমাৰ ডিপাৰ্টমেণ্টটো শিফ্ট হোৱাৰ পৰা নতুন ৰুমৰ পৰা ভিডিঅ' দিয়াই নাছিলোঁ। এইটো হৈছে আমাৰ নতুন ৰুম হোৱাৰ পৰা দায়িত্ব কিছুমানো বাঢ়িল। দিৱসৰ দিনাখনি আকৌ আমাৰ ফ্ৰেছাৰ্ছো পতা হ'ল, ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ। সেইবাবে এয়া যা যোগাৰ চলি ৰখা হৈছে। সকলোৱে হাতে কামে লাগিছে। মই আৰু এইটো কৰ সেইটো কৰ বুলি কৈছোঁ। ডিছকাশ্যন চলি আছে ৰাইজ ফ্ৰেছাৰ্ছৰ কাৰণে। মনে মনে ভিডিঅ' কৰিছোঁ। চিনিয়ৰক অকণমান হেল্প কৰি দিছোঁ আৰু। তেওঁলোকক এটা উপায় দেখাইছোঁ, দোকানত পেকিং কৰিলে এক্সট্ৰাকৈ পইচাহে ল'ব। এনেকৈ মানে পেকিং কৰা ষ্টাইলটো নিজে শিকি ল'ব আৰু আমাৰ প্ৰতিভা থকা ব্যক্তিহঁতৰ পৰা কৰি লোৱাই হ'ল। এইখন হৈছে আমাৰ নিমন্ত্ৰণী পত্ৰ। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। ডিপাৰ্টমেণ্টৰ পৰা আয়োজন কৰা হ'ল নীলাখামৰ চিঠি। আমাৰ দিনত পিছে এইবিলাক আয়োজন কৰা নাছিলে। আয়োজন কৰা হ'লে চাগে মোৰ নীলাখামৰ চিঠিখন কলাখামৰ চিঠিহে হ'লহেঁতেন। নীলাখামৰ প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমি ওলালোঁ বজাৰ কৰিবলৈ। পিছে বজাৰ কৰাৰ আগতে হ'ল নহয় অঘটন। পানী খাই থাকোঁতে হাঁহি হাঁহি মুখতে দিলে ফেচেককৈ মাৰি। পানীখিনি মুখত মৰাৰ কথাহে কৈছোঁ দেই। হাঁহিখিনি শেষ হোৱাৰ পিছত আমিও ওলালোঁ বজাৰ কৰিবলৈ। বজাৰ কৰি কমটিও ভাগৰ লাগিলে বুলি ভাবিছে, গৰম কেনেকুৱা। সেয়া বজাৰ চজাৰ কৰি আমি আৰু মুখৰ অৱস্থা চাওকচোন। মোৰ অৱস্থাটো চাওকচোন। বহুত মানে ভয়াৱহ অৱস্থা। পাৰ্টত ফেচাৰ্ছৰ ভিডিঅ' আহি আছে। আজিলৈ বাই।